ৰাতিপুৱা এয়া ভিডিঅ' আৰম্ভ কৰিছোঁ। শুই উঠিছোঁ এতিয়া 7:30 হ'ল। এইফালে চোৱা দেহা, আমাৰ দেহা উঠিলে। এয়া আমি মামাৰ ঘৰত আছোঁ হয়নে? আমি কালি উটনি চাই ঘৰলৈ আহিলোঁ আৰু এতিয়া ৰাতিপুৱা পূৰা ৰ'দ ওলাইছে আজি। সেয়া অকণমান ৰাতিপুৱা দেখুৱাই দিছোঁ। একদম চাৰিওফালে সেউজীয়া হৈছে ধাননি আৰু দেখুৱাই দিছোঁ। আৰু এয়া একদম চাৰিওফালে একদম সেউজীয়া। দেহা কৈ দিয়া কি কিনিলা? দেহা চকু ফুলি আছে আজি। আৰু এয়া একদম এই কালি পূজা চাই বাহিৰে বাহিৰে গৰু দিয়েগে। তাকে আৰু ৰাতিপুৱাই আজি পূৰা ৰ'দ দিছে। এইফালে একদম চাৰিওফালে সেউজীয়া সেউজীয়া, শুই উঠি ভাল লাগিছে, ৰ'দটো ওলাইছে। সেইফালে পুখুৰীত ধুই আছে মায়ে কাপোৰ। এতিয়া আমি ব্ৰাছ চাছ কৰি লওঁ ন, ব'লা। আৰু এয়া আমি ব্ৰাছ লৈ পেলাই অকণমান ওলাই আহিছোঁ নাই দেখাই। এয়া ব্ৰাছ কৰি আমি পুখুৰীত মাছ হাৱালৈ কি কৈছা কৈ দিয়া। পুখুৰী পাৰত হাৱা লৈ আছে। আমি পুখুৰী পাৰলৈ আহিছোঁ। এয়া ফুলবিলাকো ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱাই পুখুৰী পাৰত। আৰু এজোপা য়েল্ল' ফুলজোপা ধুনীয়া লাগিছে ন, এজোপা ফুলি আছে। আৰু এজোপা আমাৰ আহঁতজোপাই ধুনীয়াকৈ ছাঁ দি থাকে আমাৰ পদূলি থকা। ভালকৈ দেখুৱাই দিছোঁ ৰ'ব। এজোপা ছাঁয়ে পূৰা একদম ধুনীয়া হাৱাও দি আছে। ৰ'দত গৰমত ইয়াত বহি থাকিবলৈও ভাল। এইফালেও পুখুৰী পাৰত আছে হেজ ফুল। আৰু এয়া মাছে পূৰা মাৰি আছে চোৱা, মাছে দানা দি থৈছে, ককাই খাই আছে। টিপটিপাই আছে দেখিছা মাছ চোৱা। সেয়া বগা বগা হৈছে। ৰাতিপুৱাই একদম সেউজীয়া হৈ থাকে, ভাল লাগে চাই। সেইকাৰণে ভিডিঅ' আৰম্ভ কৰি দিছোঁ। আৰু আজি আপোনালোকলৈ আগবঢ়া মই পূজাৰ ভিডিঅ', গতিকে ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰি দিছোঁ। শুনা হা। আৰু এইফালে মামাই ৰুই থোৱা পদূলিত এয়া গেটৰ বাহিৰত এইফালে ভাইটিয়ে ৰুই থৈছে শাৰী শাৰীকৈ সাঁচি গছ। আগৰ আচলতে ঘৰত সৰহকৈ থকাকৈ আহোঁ, সৰহদিন কিন্তু এতিয়া থাকিব নোৱাৰোঁ, কাৰণ ঘৰত মাও অকলে। সেইবাবে দুদিন থাকি যামগৈ আৰু। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ' চাব বুলি আশা কৰিলোঁ। গতিকে আজি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এইবাৰ পূজাত ভাইটি আৰু আমাৰ পূজা মানে বোৱাৰী ঘৰত নাই, ভাইটি গুৱাহাটীত তাৰ মিটিং আছে, সি গুৱাহাটীলৈ গ'ল পূজাৰ আগতে, আহিয়ে পোৱা নাই। আৰু পূজাও গ'ল ঘৰত পূজা চাবলৈ মাকৰ ঘৰত। আৰু ইয়াত ঘৰত মা আৰু বাবাহে আছে। সেইবাবে দেহা আৰু মই কালি বাহিৰে বাহিৰে পূজাৰ পৰা ঘৰলৈ আহিলোঁ। পূজাৰ বন্ধ, স্কুলো বন্ধ দেহাৰ। তাৰো খুব ফূৰ্তি, আহোঁ আহোঁ কৰি আছিলে ইয়ালৈ। ভাল লাগিছে ন, পাৱাৰফুল কালাৰ। আৰু এয়া ঘৰৰ ছাইডতে বাবাই শাক তলি উলিয়াই থৈছে, শাক গুটি পৰাই নাই। এয়া ধুনীয়াকৈ গোবৰ চোবৰ দি ধুনীয়াকৈ থৈছে। আজি ৰ'দে একদম ফাটি চিটি গৈছে। মই মুখ চুখ ধুই লওঁ। আৰু এয়া নৱমীৰ দিনা দেহা, দেউতাক আৰু মই গৈছোঁ গোলাঘাটত পূজা চাবলৈ। গতিকে আপোনালোকক অকণমান গোলাঘাটত পূজা দেখুৱাম। আৰু এয়া আমি
প্ৰায় 2টামান বজাত গোলাঘাট পাইছোঁগৈ আৰু ইয়াৰ পূৰা মানুহ সমাগম আৰম্ভ হৈছে গোলাঘাট টাউনত। আমি প্ৰথমে গোলাঘাটত বজাৰত সোমাই দেহাৰ বন্দুক চাবলৈ লৈছোঁ, কাৰণ কৈ আছে পূজাত দীঘল বন্দুক লাগিব। সেই প্ৰথমতে তাৰ বস্তু বজাৰ কৰি লৈছোঁ। সেয়া দেউতাকে চাই আছে। আৰু এইবাৰ পূজাত আমি এনেই ফুৰিবলৈ গৈছোঁ, গোসানী সেৱা কৰা নাই, কাৰণ বাবাৰ ছমহীয়া বছৰেকীয়া যোৱা নাই, সেইবাবে নাপায় বুলি কৈছে। সেইবাবে আমি পূজা গোসানী সেৱা কৰা নাই, এনেই আঁতৰৰ পৰা গোসানী চাইছোঁহে। আমি এইবাৰ পূজাত শৰাইও দিয়া নাই, দুৰ্গা পূজা বুলি। আৰু প্ৰথমতে এভাগ পূজা মণ্ডপ আমি অকণমান ফুৰিছোঁ। আমি সোনকালে গৈছোঁ, কাৰণ বহুত ৰাতি হৈ গ'লে মানে সন্ধিয়া হৈ গ'লে বহুত ভিৰ লাগে। এতিয়া 2-3টা বজাতে পূৰা ভিৰ লাগি গ'ল, সেইকাৰণে দেহাক লৈ যাবলৈ কষ্ট হয়। সেইকাৰণে অকণমান সোনকালে গৈছোঁ। এতিয়া বজাৰবিলাক চাবলৈও ভাল, কিবা এটা লওঁ বুলি ক'লে, নহ'লে মানে ইমান ভিৰত বজাৰ কৰিবলৈও দিগদাৰ হয়। আৰু এটা এটাকৈ দেহাৰ বস্তুহে কিনি আছোঁ। তাৰ বজাৰ কমপ্লিট কৰিলেহে মোৰ বজাৰ চাম। আৰু পূজা বুলি কিবা এটা নল'লে ভালো নালাগে, পূজাৰ চিন হিচাপে। গতিকে গোসানীও চাইছোঁ, বজাৰো চাইছোঁ, এফালৰ পৰা চাই গৈছোঁ। আৰু ইয়াৰ 2 নম্বৰ পূজা মণ্ডপত সোমালোঁ, সোমাই গোসানী চালোঁ, আঁতৰৰ পৰাই সেৱা ল'লোঁ। তাৰপিছতে এয়া গিফ্টৰ কাৰণে ল'লোঁ পুতলা, খেলনা কিছুমান দোকানৰ পৰা। তাৰপিছত আমি গ'লোঁ খাবলৈ, দেহাৰ ভোক লাগিছিলে। অন্য একোৱেতো নাখায় দেহাৰ, আৰু চাওমিন খায়, আৰু বেলেগ একোৱে নাখায়। সি চাওমিন আৰু চিকেন পকৰা খালোঁ, কিন্তু ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। তাৰপাছত এয়া ল'লোঁ মৰাপাটৰ বেগ, খুব ধুনীয়া ধুনীয়া বেগ দি আছিলে। সেয়া 3টা বেগ ল'লোঁ, মোৰ কাৰণে আৰু মাহঁতৰ কাৰণে, দুজনী মাৰ কাৰণে। তাৰপিছত এইবোৰ দেহাৰ সৰু সুৰা খেলনা কিছুমান কিনিলে। এনেদৰে গোলাঘাটত কিছু সময় ঘূৰা হ'ল আৰু বজাৰত। তাৰপিছত এয়া দেহাই ল'লে চশমা, লগতে ময়ো ল'লোঁ। এয়া সন্ধিয়াও লাগি আহিছে, দেহাক আকৌ বেলুনৰ দৰকাৰ হ'ল, আৰু কাপোৰৰ বজাৰো কৰিলোঁ 2টামান। কৰি মেলি এয়া ঘৰলৈ আহিবলৈ ওলাইছোঁ। আৰু সন্ধিয়া লাগি আহিছে, খুব ভিৰ পৰিছে। কেতিয়াও ন লাগিছে, ভাগৰ লাগিছে খোজকাঢ়ি কাঢ়ি। আৰু নৱমীৰ দিনা গোলাঘাটতে পূজা চোৱা হ'ল। আৰু এয়া গোলাঘাটৰ পৰা ঘূৰি আহি আমাৰ গণপুখুৰী চাৰিআলিতে সন্ধিয়া আৰতি কৰিছে। তাৰ পূজা মণ্ডপতো গ'লোঁ। সন্ধিয়া আৰতি পূজা বজাৰ মিলি লৈছোঁ, কাপোৰ খোলাই নাই হয়নে? চশমা ল'লে আকৌ চকৰি হয়নে? চকৰি আকৌ এইটো কি, সেইটো বজাই দিয়া, সেইটো এইটো পাজল গেম, আৰু বজাই দিয়া পেপাৰ। এইটো কালে ইনচুকৈ দিয়ে, এইটো
কিন্তু বন্ধু লাইটটো লাইট বা itu belajar আছে oh লৈছে নাই আৰু আইতালৈ এটা লৈছোঁ দুটা লৈছোঁ হয় নাই আইতা এটা ইয়া দুজনী আইতা দুটা পূজাৰ পৰা আহি আপোনালোকৰ হয়নে নাজানো আমাৰ কাপোৰ খোলোতে দেৰি লাগে চব বজাৰ মেলি খুলি মানে চাই লৈ পেলাইহে কাপোৰ কানি সলাওঁ তাৰপিছত এয়া ল'লোঁ এযোৰ চশমা দেহালৈ ল'লোঁ গ্লাছ মানে তাৰ এযোৰ ব্লেক আছিলে সেইকাৰণে এযোৰ হোৱাইট এযোৰ ল'লোঁ তাৰপিছতে মোৰযোৰ বেয়া হৈছিলে এযোৰ ল'লোঁ আগৰযোৰ পিছফালেতো চাবই নোৱাৰে পূজালৈ ওলাই যাওঁতে গোটেই অৱস্থা বেয়া মানে একদম কাপোৰ কানি য'ত ত'ত পেলাই থৈ গৈছোঁ তাৰপিছতে এয়া কিনিলে পাজল গেম দেহাই কিনিছিলে এয়া খেলা আৰম্ভ কৰি দিলে পাজল গেম আৰু কাইলৈ আকৌ দশমী পূজা দেখুৱাম যদি যাব পাৰোঁ একো অসুবিধা নহয় তাৰপিছতে এতিয়া কাপোৰ কানি সলাই লওঁ আৰু অহা সময় হ'ল 7টা বাজিলে সোনকালে পালোহি কিন্তু বজাৰ চাই মেলি কাপোৰ কানি সলোৱাই নাই তাৰপিছত আৰু ল'লোঁ এইফালে কাপোৰ ফ্ৰক এটা ল'লোঁ এইটো পিন্ধি দেখুৱাম আৰু গতিকে এতিয়া সামৰোঁ টোপনি আহিছেনে তোমাৰ আৰু দেৰগাঁও দশমী উটনি চাবলৈ ওলাইছোঁ দেৰগাঁৱত যাবলৈ সাজু হৈছোঁ আৰু তেনেকুৱাতে আগফালে দেখিছোঁ মানে শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে শোভাযাত্ৰা ঘৰৰ সন্মুখেদি গৈছে অকণমান ভিডিঅ' কৰি থ'লোঁ দেখি ভাল লাগিলে আৰু এইফালে আমাৰ দেহা ক'লৈ যাবলৈ ওলাইছে এইফালে কৈ দিয়া কি চাবলৈ যাবা কৈ দিয়া ডাঙৰকৈ কোৱা আজি পূজা প্ৰতিমা বিসৰ্জন দিয়াৰ দৃশ্য অকণমান চালোঁ আৰু লগতে দেৱী দুৰ্গাই যাতে সকলোৰে অপায় মংগল দূৰ কৰি সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ দেৱী দুৰ্গাৰ ওচৰত আশীষ বিচাৰিছোঁ আৰু এয়া দেৱী মা বিসৰ্জন দিছে তাৰ দৃশ্য অকণমান আপোনালোকক দেখুৱাইছোঁ
আৰু এয়া চাওকচোন দলঙৰ ওপৰত তলত একদম পূৰা মানুহৰ ভিৰ লাগি গ'ল। সকলোবিলাক আহি এয়া নৈ পাৰত দলঙৰ ওপৰত ভিৰ কৰিছেহি প্ৰতিমা বিসৰ্জন এয়া দৃশ্য চাবলৈ। আৰু এনেদৰে আমি আৰু এয়া উটনি আৰম্ভ হৈ গ'ল আৰু এভাগ এভাগকৈ প্ৰতিমা আনি উটাই আছে। আমি কিছু সময় চাই ঘৰলৈ যাবলৈ ওলাইছোঁ। যাৰ ভোক লাগিছে বোলে কিবা এটা ইয়াতে খাই ল'ব লাগিব, ওচৰতে বনাই আছে। এতিয়া আকৌ খাই ঘূৰি নাহোঁ। আৰু চবতকৈ ভাল লাগিলে উটনি চাবলৈ গৈ মোৰ খুব প্ৰিয় ইউটিউব ফ্ৰেণ্ড এগৰাকীক লগ পাই গ'লোঁ ঘপককৈ। আৰু অকণমান দুয়োগৰাকীয়ে ভিডিঅ' কৰিলোঁ, ফটো চটো কৰিলোঁ, ভাল লাগিল। আকৌ লগ পাম বুলি কথা দিলোঁ দুয়োগৰাকীয়ে। আৰু ইয়াত তাইৰ পৰা বিদায় লৈ আমি ঘৰলৈ আহিছোঁ। ঘৰলৈ মানে মাৰ ঘৰলৈ আহিম, তাৰ আগতে দেহাক চানপাপৰি লাগে। এতিয়া আকৌ দলঙৰ ওপৰত চানপাপৰি আছে, সেয়া ল'বগৈ লাগিব। বতৰ বেয়া হৈছে, সেয়া আমি খৰধৰকৈ ওলাই আহিছোঁ। আৰু বাছুক লগ পালোঁ, আমাৰ এওঁ ফ্ৰেণ্ড হয়। এইফালে চোৱা। মনটো ভাল লাগিছে হা? চানপাপৰি আৰু এই দেউতা ওচৰত চাপি যোৱা। এতিয়াহে তাৰ মনটো ভাল লাগিছে। চানপাপৰি ভূত লাগি আছিলে, চানপাপৰি ভূত এতিয়া যাবগৈ আৰু ন? হা হয় নাই? আৰু এয়া দেৰগাঁও টাউনত খুব ভিৰ। ৰাস্তাত এয়া প্ৰতিমা আনি আছে বিসৰ্জন দিবৰ কাৰণে। আমি ৰৈ আহিবলগীয়া হৈছে, বৰষুণো পৰিছে। আৰু এয়া দেৰগাঁও টাউনত দেখিছেনে, পুলিচ পইণ্টত পূৰা ভিৰ লাগিছে। যেনে তেনে আমি ভিৰৰ মাজেৰে আহি আছোঁ। আৰু এয়া পূজা শেষ কৰিলোঁ, এই বৰ্ষৰ পূজা। আৰু এয়া পালোহি ঘৰ। আৰু এয়া দেহাই ইয়াতো আহি বজাৰ মেলিছেহি। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালে আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এয়া ৰাৱণ দা দেহাই চাবলৈ নাপালে দেৰগাঁৱত, সেয়া কৈ আছিলে মায়ে, মানে আইতাকে ইয়াত টিভিতে দেখুৱাই দিছে, আমনি কৰি আছিলে মানে।